Hello everyone, welcome back to my channel. আশা কৰোঁ সকলোৰে ভাল আৰু আজি আপোনালোকৰ মাজলৈ অন্য এটা ভিডিঅ' লৈ আহিছোঁ। আজি মই কৰিবলৈ গৈ আছোঁ এটা সিম্পল মেকআপ লুক যিটো একদম সহজতে কৰিব পাৰিব। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভাল পাব বুলি। যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে বলক দেৰি নকৰি আজি ভিডিঅ'টো মোৰ আৰম্ভ কৰোঁ। আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। ফাৰ্ষ্ট বহি ল'লোঁ, মুখ চুখ পূৰা ধুই আহিছোঁ, বৰ্তমান একো নাই। এতিয়া মই লগাম মইশ্চাৰাইজাৰ, অকণমানি টিকলুচা মইশ্চাৰাইজাৰ। এইখিনি ধুনীয়াকৈ ব্লেণ্ড কৰি ল'ম আৰু মই আজি ইউজ কৰি আছোঁ মোৰ নিউ ব্ৰাছ কেইডাল। আৰু কেনেকুৱা লাগে আপোনালোকক জনাম লাষ্টত, যেতিয়া মই গোটেইখিনি কৰি হ'ব তেতিয়া মই ব্ৰাছখিনি কেনেকুৱা লাগিছে আপোনালোকক জনাম। তো হৈ গ'ল। এতিয়া মই ফাৰ্ষ্ট কৰিম মোৰ আইব্ৰ'টো। তো আইব্ৰ' কাৰণে মই ইউজ কৰিম আজি এডাল পেঞ্চিল আইব্ৰ' হয়, যোনটো জেল আইব্ৰ' হয় এইটো আছে, খালি এইটো ইউজ নকৰোঁ, মই এডাল পেঞ্চিলডাল ইউজ কৰিম। এইটো যিহেতু এনেকৈ ফোনত চাই লগাবলৈ বহুত প্ৰব্লেম, তো মই এইখনত চাই আগতে লগাই লওঁ, তাৰপিছত লগাই যাওঁ। তো মোৰ আইব্ৰ' অঁকা কমপ্লিট হৈ গ'ল। কেনেকুৱা লাগিছে? এতিয়া মই ইউজ কৰিম এটা অলিভিয়াৰ কনচিলাৰ হয়, কিন্তু এইটো মই কেতিয়াবা মানে ফাউণ্ডেশ্যন বুলিও মানে ব্যৱহাৰ কৰি দিওঁ। ভাল হয়, আপোনালোকে যদি ইউজ কৰিব পাৰে। মই ইয়াৰ ফ্লিপকাৰ্টৰ পৰা লোৱা হয়, আপোনালোকৰ লিংকটো ডেছক্ৰিপশ্যনতে থাকিব, আপোনালোকে গৈ চেক কৰিব পাৰিব। আৰু যদিহে আপোনালোকৰ ওচৰত কোনো ধৰণৰ কনচিলাৰ নাই, তেতিয়াহ'লে আপোনালোকে লিকুইড ফাউণ্ডেশ্যনৰ সহায়তো আইব্ৰ'যোৰ কাট কৰি ল'ব পাৰে। তেতিয়া মানে আইব্ৰ'যোৰ দেখিছে মোৰ অলপ থ্ৰেডিং কৰিবলগীয়া হৈ আছে ন, মানে তেতিয়া বস্তুখিনি ঢাক খাই যায় আৰু এটা ক্লিন হৈ যায় আৰু ফেচটো। তো সেয়া আৰু যিহেতু মই একদম লাইট মেকআপ কৰিম, সেইকাৰণে একদম লাইটকৈ ইউজ কৰিছোঁ। ছেইম প্ৰচেছত ওপৰটো কাট কৰি ল'ব। চ' এতিয়া দেখিলে এনেকৈ কাট কৰি লোৱাৰ পিছত মানে কিমান এটা মানে ধুনীয়াকৈ শ্বেপটো ওলাই পৰে আৰু ন, সেইকাৰণে ভাল আৰু কৰিলে। আৰু এতিয়া লৈছোঁ এটা লেকমিৰ ৰ'জ পাউডাৰ ভি কয় আৰু কিছুমানে কম্পেক্ট ভি কয়, কম্পেক্ট পাউডাৰ। এতিয়া এইটো এপ্লাই কৰিম। কম্পেক্ট লগাই হৈ যোৱাৰ পাছত এতিয়া মোক লাগিব এটা ফাউণ্ডেশ্যন, আৰু ফাউণ্ডেশ্যনৰ কাৰণে মই ব্যৱহাৰ কৰিম মানে এটা নৰ্মেল চিচি ক্ৰীম, লেকমি চিচি ক্ৰীমটো। বেলেগ ফাউণ্ডেশ্যন ইউজ নকৰোঁ মই।
ইউজ কৰিম। আৰু এনেকৈ নৰ্মেলকৈ ইউজ কৰিবৰ কাৰণে CC ক্ৰীমৰ বাহিৰেও আৰু কেনেকুৱা ধৰণৰ মানে ফাউণ্ডেশ্যন ইউজ কৰিলে ভাল হয় আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব। মই CC ক্ৰীম আৰু হুডা বিউটিৰ এটা মোৰ ফাউণ্ডেশ্যন আছে, তাৰ বাহিৰে আজিলৈকে বেলেগ ইউজ কৰিয়ে পোৱা নাই। কেলৈ জানো মানে কিবা নিমিলে ফেচত, সেইকাৰণে মানে আপোনালোকে কমেণ্ট কৰিব কেনেকুৱা ধৰণৰ ফাউণ্ডেশ্যন মানে ইউজ কৰিলে ভাল হয়। আৰু ফাউণ্ডেশ্যন লগোৱা কামটো হৈ গৈছে, যিহেতু মই কৈছোঁ যে এটা লাইট মেকআপ কৰিম, সেইকাৰণে মই ফাউণ্ডেশ্যনটো অলপমান লগাইছোঁ। আৰু কনচিলাৰ হিচাপে মই কৈছিলোঁ যে যোনটো অলিভিয়াৰ মানে এইটো কনচিলাৰ প্লাছ ফাউণ্ডেশ্যন দুয়োটাৰে কাম কৰে, সেইটোৱে ইউজ কৰি আছোঁ কনচিলাৰ হিচাপে। জাষ্ট অলপমান চকুৰ গুৰিত, যিহেতু এইখিনি ক'লা মানে বেছিকৈ ক'লা পৰি থাকে ন, অকণমান নাকটোত লাইটকৈ আৰু অকণমান মোৰ পচনকেইটাত আৰু মোৰ এই ছাইডকেইটাত অলপ ক'লা দাগ আছে, সেই তাতো ইউজ কৰিম। আৰু অকণমান কপালখনত। আৰু কনচিলাৰটো মই ব্ৰাছৰ সহায়ত ব্লেণ্ড নকৰোঁ, ব্লেণ্ডাৰৰ সহায়ত ব্লেণ্ড কৰোঁ। কেমেৰাত আপোনালোকে কেনেকুৱা ধৰণৰ দেখি আছে নাজানো, মানে বেছি যেনো লাগিব পাৰে, কিন্তু এটা একদম আইনাত চাই মই গম পাইছোঁ আৰু একদম নৰ্মেল এটা মানে কি ক'ম আৰু ন, নৰ্মেল এটা মেকআপ মানে বহিছে মুখত, একদম লাইট আৰু যেতিয়া এইখিনি মানে কনচিলাৰটো ব্লেণ্ড কৰিব ন, তেতিয়া মানে এনেকৈ টানি দিব, ডেপকৈ মানে কৰিব আৰু তেতিয়া ভাল আৰু। পিছে মই মেকআপৰ বিষয়ে বৰ বিশেষ কিবাকিবি নাজানো দেই, আৰু মোৰ ওচৰত তেনেকুৱা মানে ভাল বা হেভি প্ৰডাক্ট হিচাপে একো নাই। যিকেইটা নৰ্মেল মই ইউজ কৰোঁ মানে সেইকেইটাকে আপোনালোকে তেনেকৈ মেকআপ নকৰোঁ, কিন্তু কেতিয়াবা ক'ৰবাততো ইউজ কৰা হয় ন, তো যিকেইটা মানে হেৰি বস্তু মোৰ ওচৰত আছিলে সেইকেইটা দিয়ে দেখাবলৈ ট্ৰাই কৰিছোঁ আৰু আপোনালোকক। হৈ গ'ল কমপ্লিট। এতিয়া মই লৈছোঁ কম্পেক্ট আৰু পূৰা ফুল ফেচত ভালদৰে কম্পেক্টখিনি এপ্লাই কৰি ল'ম আৰু। আৰু এতিয়া মই লগাম আইশ্বেডোৰ কাৰণে মোৰ ওচৰত দুখন মানে প্লেট আছে, এখন হৈছে হুডা বিউটি আৰু এখন কিবা দা ফেশ্বন ফেক্টৰী বুলি এটা লাইট মানে কালাৰ ইউজ কৰিম আৰু কোনটো কৰোঁ চাই লওঁ। তো ফাৰ্ষ্ট মই ইউজ কৰিম এইটো একদম লাইট কালাৰটো, আৰু দেখিছেনে মোৰ প্লেটখন মানে পৰি কি অৱস্থা হৈ গ'ল, এইবিলাক চব নাইকিয়া হৈ গ'ল, মানে পৰিলে আৰু পৰি চব ধ্বংস। তো ফাৰ্ষ্ট মই এই লাইট ছেটটো মানে পূৰা ফুল কি কয় মানে সম্পূৰ্ণ চকুটোতে আৰু এপ্লাই কৰি লৈছোঁ। হৈ গ'ল। আৰু এতিয়া মই ইউজ কৰিম এইটো কৰিম অকণমান লাইট চুকত আৰু এইটো Tengo que ver si me la creo.
হৈ গ'ল মোৰ আইলাইনাৰ ভি লগাই আৰু এতিয়া মই লগাম অকণমান যিহেতু মই তলত একো নলগাওঁ সেইকাৰণে অকণমান ডাৰ্ক কালাৰ এটা আৰু এতিয়া লগাব পাৰিম আৰু মই অলপ হাইলাইটাৰ ইউজ কৰিম ফাৰ্ষ্ট লগাম মই তো ফাইনেলি হৈ গ'ল মোৰ মেকআপ কমপ্লিট আৰু ফাইনেল লুকটো পূৰা আপোনালোকক দেখাই আছোঁ অলপ পাছত মানে জাষ্ট দেখিবই আৰু কিবা এটা পিন্ধি কৰি মেলি আপোনালোকক লগ পাই আছোঁ So finally মোৰ মেকআপ কমপ্লিট আৰু মই আজি পিন্ধিছোঁ এযোৰ একদম পুৰণি 2009 মানৰে হয় পাটৰ কাপোৰযোৰ আৰু এইটো ব্লাউজ যোনটো হয় এইটো এক্সট্ৰাকৈ চিলোৱা হয় কাপোৰযোৰৰ নহয় আৰু সেয়া আৰু আপোনালোকক দেখাই আছোঁ ৰ'ব কেনেকুৱা লাগিছে মানে অলপ আৰু এয়া হৈছে মোৰ ফাইনেলি মোৰ আজিৰ লুকটো কেনেকুৱা লাগিলে আপোনালোকে আশা কৰোঁ জনাব বুলি ইমান বিশেষ একো নাজানো হ'লেও দেখাবলৈ চেষ্টা কৰিলোঁ যদিহে ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদিহে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব আৰু যেতিয়া মই ভিডিঅ' বনাবলৈ লওঁ কাষৰ পৰা নহয় ভণ্টিয়ে চিঞৰিব নহয় মায়ে চিঞৰিব এই শুনিয়ে আছে চাগে চিঞৰ বাখৰ লগাই আছে তো আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই আকৌ এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ বাই বাই